বেঙেনা খেতিৰ কৃষি পদ্ধতি সম্পৰ্কে কৃষকসকলে ল'বলগীয়া মানে ব্যৱস্থা কি কি? বেঙেনা খেতিত বেঙেনা খেতি আচলতে বেঙেনাটো আমি শীতকালীন খেতি হিচাপে বেছিকৈ কৰিছিলোঁ, কিন্তু আজিকালি খেতিয়কে এইটো বহুত আগতীয়াকৈ তেওঁলোকে কৰা হৈছে। আৰু কথা হ'ল কি, বেঙেনা খেতিৰ কাৰণে আমাক অকণমান পানী জমা নোহোৱা সাৰুৱা মাটি লাগে, ফহফহীয়া মাটি লাগে, যিটোৰ চাহটো ভাল হয়। আৰু বেঙেনা খেতি কৰোঁতে একেবাৰে প্ৰথম কথা হ'ল মাটিটোৰ যিটো চাহ, সেই চাহটো খুব ভাল হ'ব লাগে। আৰু জানে আপোনালোকে কৃষকসকলে ভালকৈ জানে, তেওঁলোকে গুটি যিমান সৰু হয় তাৰ চাহটো, মাটিৰ চাহটো সিমানে ভাল লাগে। গতিকে বেঙেনাৰ সেই প্ৰথম কথাটো হ'ল মাটিৰ খুব চাহটো ভাল হ'ব লাগে। তাৰপিছত বীজ নিৰ্বাচনৰ কথা আহে। আজিকালি খেতিয়কে তেওঁলোকে বহুতে হাইব্ৰিডলৈ গুচি যায়, কিন্তু আমাৰ ফালৰ পৰা আচলতে আমি থলুৱা বেঙেনাবিলাকো ৰাখিব লাগে। খেতিয়কে যথেষ্ট কৰি আছে। আমাৰ এতিয়া বৰ বেঙেনা ভাল জাত আছে, তেনেকৈ সৰু বেঙেনা কিছুমান আছে, দীঘলীয়া বেঙেনা, এইটো লোকেল যিবিলাক আছে, থলুৱা যিবিলাক আছে, হয়। তাৰোপৰি আমাৰ বহুত আছে মানে বেছি উচ্চ উৎপাদনক্ষম বেঙেনা জাতো আছে, যেনেকৈ পুছা ক্লাষ্টাৰ বা পুছা পাৰ্পল, এনেকুৱা জাত আছে। আৰু বিভিন্ন কোম্পানীয়ে তেওঁলোকে এতিয়া বেঙেনাৰ হাইব্ৰিড উলিয়াই দিছে। গতিকে বীজটো বাছনি কৰোঁতে খেতিয়কে অকণমান চাব লাগে যে কোনটো বীজৰ বা তেওঁলোকে যিটো বেঙেনা ওলাব তাৰ বজাৰত তাৰ ডিমাণ্ড কিমান আছে আৰু কিমানখিনি মানুহ মানে বিচাৰে মানুহে। আৰু কিছুমান বেঙেনা আছে বহুত বেছি ডাঙৰ বেঙেনা হ'লেও মানুহে বেছি নিবিচাৰে, আৰু একেবাৰে সৰুটো কেতিয়াবা বহুত বিচাৰে। গতিকে সেই বীজ বাছনি কৰোঁতে তেওঁলোকে চাব লাগে। যিমানখিনি পাৰি 10 বিঘা যদি কোনোবাই কৰে, তেওঁ অন্ততঃ 2 বিঘা হাইব্ৰিড কৰি বাকীখিনি আমাৰ মতে থলুৱা বেঙেনা কৰিলেও যথেষ্ট লাভ হয় কিন্তু। আৰু মানুহে থলুৱাটো আজিকালি খুব বিচৰা হৈছে। আজিকালি হাইব্ৰিডৰ ফালে মানুহে কম যায়, মানে কিনিব ইচ্ছা নকৰা হৈছে। গতিকে বীজ নিৰ্বাচনটো তাৰ পৰা আহিলে, বাকী মাটি প্ৰস্তুতিৰ পিছত তাত বেঙেনাত আমি সাৰ প্ৰয়োগ কৰিব লাগে আচলতে। আৰু সাৰ প্ৰয়োগ কৰোঁতে খেতিয়কে প্ৰথম চাব লাগে তেওঁলোকে যে পচন সাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে নে নাই। পচন সাৰ ব্যৱহাৰ নকৰাকৈ ৰাসায়নিক সাৰলৈ কেতিয়াও যাব নালাগে। কাৰণ আজিকালি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়েও আমাক তেওঁলোকে চেষ্টা কৰিছে যে আমি পাৰিলে জৈৱিকলৈ যাব লাগে। আমি জৈৱিক নগ'লেও যদি ৰাসায়নিকভাৱেও কৰোঁ, কিন্তু পৰ্যাপ্ত পচন সাৰ যদি দিয়া যায়, তেতিয়া তাৰপিছত ৰাসায়নিক আহিলে একো নহয়। আৰু বেঙেনাত আমি বিঘাই প্ৰতি প্ৰায় আমাৰ 20 কুইণ্টল 25 কুইণ্টল আমি পচন সাৰ দিব লাগে। পচন সাৰ মানে যিটো শুকান পচন সাৰ, এই কেঁচা গোবৰ নহয়। আৰু তাৰ লগত আমি বেঙেনা, বিলাহী বা আলু এইবিলাকৰ কাৰণে এটা কমন এটা সাৰৰ ড'জ এটা ল'ব পাৰোঁ। যেনেকৈ আমি 20 কেজি যদি আমি ইউৰিয়া দিওঁ, আচলতে 19 কেজি 18 কেজি লাগে, তেনেকৈ আমি 45 বা 50 কেজি আমি ছুপাৰ ফছফেট দিব পাৰোঁ। আৰু লগত আমি 10 পৰা 12-13 কেজিলৈকে পটাছ দিব পাৰোঁ প্ৰতি বিঘাত। আৰু এইখিনি সাৰ আমি ইউৰিয়াখিনি বাদ দি বাকীখিনি আমি প্ৰথম অৱস্থাতে গোটেইখিনি সাৰ দিব লগা হয়। আৰু পচন সাৰটো প্ৰথমতে দি ল'ব লাগে, অন্ততঃ খেতিৰ 20-25 দিন আগতে গোটেই সাৰখিনি দি ল'ব লাগে। বৰ্তমান ক্ষেত্ৰত দেখা গৈছে যে কৃষকসকলে অতিমাত্ৰাধিক কীটনাশক ঔষধ ব্যৱহাৰৰ ফলত বেঙেনাৰ লগতে মানৱ জাতিৰ কাৰণে ই এটা হৈ পৰিছে ভয়ংকৰ আতংকগ্ৰস্ত বিষয়। আৰু ই পৰিৱেশ আৰু প্ৰদূষণৰ ওপৰতো ই বিৰূপ প্ৰভাৱ পেলাইছে। কিন্তু দেখা যায় যদি আমি ঔষধ প্ৰয়োগ নকৰাকৈও তাৰমানে বিশেষকৈ বেঙেনাৰ ডাল ফল বিন্ধা কৰা পোকটো নিয়ন্ত্ৰণ কৰিব আমি পাৰোঁ। তাৰমানে ঔষধৰ প্ৰয়োগ নোহোৱাকৈও তাৰমানে এই মাৰাত্মক পোকবিধৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। কিন্তু কৃষকসকলে এই কথাটো নজনাৰ কাৰণে প্ৰথম কথা হ'ল কি, আজিকালি বেঙেনাৰ ডাল ফল বিন্ধা কৰা পোকৰ কাৰণে ফেৰমেন ট্ৰেপ বজাৰত উপলব্ধ। গতিকে এইটো বেঙেনাৰ ডাল ফল বিন্ধা কৰা পোকৰ কাৰণে ফেৰামেন তেওঁলোকে বিচাৰিলে ক'ব। এতিয়া কথাটো আহিল ফেৰমেন বস্তুটো কিনো। ফেৰমেন হ'ল যৌন গ্ৰন্থি থকা গোন্ধ থকা এটা যন্ত্ৰ, এটা ছেমি লিকুইড বুলি কোৱা হয়, যিটোক য'ত তাৰমানে স্ত্ৰী পোকৰ সংযোগৰ কাৰণে তেওঁলোকে এটা গোন্ধ নিৰ্গত কৰে। আৰু সেই গোন্ধটোকে আমি কৃষি বিজ্ঞানীসকলে নিজৰ পৰীক্ষাগাৰত তাক বনাই লোৱা হৈছে। আৰু সেই ফেৰমেন ইউজ কৰি পেলাই আমি তাৰমানে এই পোকবিধক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এতিয়া পোকবিধক সাধাৰণতে দেখা যায়, এই পোকবিলাক সাধাৰণতে পূৰ্ণিমাৰ সময়ত ঠিক পথাৰলৈ আহি, যিকোনো সময়ত অমাৱস্যা বা সেই সময়ত এই পোকবিলাক পথাৰলৈ নাহে। এই পথাৰলৈ অহা পোকবোৰৰ সময় হ'ল পূৰ্ণিমাৰ সময়ত ইহঁত আহে। আৰু সেই সময়ত যদি আমি ফেৰমেন ট্ৰেপ ইউজ কৰোঁ, আৰু এটা ফেৰমেনৰ দাম বৰ্তমান বজাৰত উপলব্ধ এটা ফেৰমেনৰ দাম পোৱা গৈছে 25 টকাৰ পৰা 30 টকাৰ ভিতৰত। এবিঘা মাটিত তেনেকুৱা ধৰণৰ 3টা ফেৰমেন ইউজ কৰিলেই বহুত হৈ যায় দেখা যায়। আৰু সাধাৰণতে এইটো কথাও দেখা যায়, পোকৰ উপস্থিতি কথা দেখা গৈছে যে প্ৰথমতে মতা মথটোহে আচলতে পথাৰখনলৈ আগতে আহে, স্ত্ৰী মথ পিছত আহে। গতিকে আমি যদি ফেৰমেন ট্ৰেপ যদি পূৰ্ণিমাৰ সময়ৰ আগে যদি আমি পথাৰত দি দিওঁ, বিশেষকৈ বেঙেনা খেতি অঞ্চলত, তেতিয়াহ'লে আমি দেখোঁ যে এই ফেৰমেন ট্ৰেপত আহি পেলাই তেওঁলোকে যেতিয়া এই গোন্ধটো পাব, গতিকে তেওঁলোক আহি সেই ফেৰমেন ট্ৰেপৰ ভিতৰত সোমাই পৰিব, যাৰ ফলত
এই পোকবিলাক যেতিয়া মতা পোকবোৰ যিহেতু আগতে আহে গতিকে পোকবোৰ আমি যেতিয়া মতা পোকবোৰ আহি ফেৰামেন ট্ৰেপত সোমাই পৰিব তাৰ পিছৰ পৰ্যায়ত মাইকী স্ত্ৰী পোকবোৰ যেতিয়া আহিব তেতিয়াহ'লে সিহঁতৰ পৰাগযোগ সিহঁতৰ হেৰি নহ'ব যিটো মিলন গতিকে সেই তাৰ ফলত এটা হ'ব কি যে যিখিনি কণী তেওঁলোকে স্ত্ৰী পোকে নিঃসৰণ কৰিব সেই কণীবিলাকৰ যিহেতু হেৰি ফাৰ্টিলাইজ নহয় গতিকে আল্টিমেটলি সেই পোকৰ পৰা